হৰা পাতে পাতে ফাগুন নামে পলাশৰ ৰং ৰাঙলী বতাহে কালে কালে কৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বোকাত পদুম ফুলে উখাপুৰ খনিকৰ গাঁৱৰ এগৰাকী খুব সুন্দৰ কণ্ঠৰ গৰাকী পূজা বৰুৱাক আজি আপোনালোকৰ আগত চিনাকি কৰাই দিম। আনুষ্ঠানিক সংগীত চৰ্চাৰ অবিহনে তেখেতে সংগীত পৰিৱেশন কৰি আহিছে। বৰ্তমানলৈকে তেখেতে বিভিন্ন মঞ্চত সংগীত পৰিৱেশন কৰি যথেষ্ট সমাদৰ লাভ কৰিছে। আৰু আমি এইগৰাকী সুললিত কণ্ঠৰ জীয়ৰী পূজা বৰুৱাক আপোনালোকৰ আগত চিনাকি কৰাই দিওঁ আৰু তেখেতৰ কণ্ঠৰ পৰা দুটিমান গান শুনো। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পূজা বৰুৱাৰ লগত আপোনালোকক চিনাকি কৰাই দিওঁ। এয়া মোৰ সন্মুখত বহি আছে পূজা বৰুৱা। নমস্কাৰ। পূজা, ক'ত ক'ত সংগীত পৰিৱেশন কৰিছা বাৰু এতিয়ালৈকে? দুলেজন, টিপলিং, চাবুৱা, চাচনি। নিশ্চয়কৈ। তুমি কাৰ কাৰ গীত পৰিৱেশন কৰি বেছিকৈ ভাল পোৱা? বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা। তুমি আমাৰ দৰ্শকৰ কাৰণে এটি বিষ্ণু ৰাভাৰ গীত পৰিৱেশন কৰাচোন। নিচলাই ৰে নিচলাই ৰে আমি খাতি অসমীয়া অসমীয়াৰে আমি ছোৱালী ধুনীয়া অসমীয়াৰে আমি ছোৱালী ধুনীয়া ধৰণী হোৱাই থকা অতি মোহনীয়া ধৰণী হোৱাই থকা অতি মোহনীয়া নিচলাই ৰে নিচলাই ৰে সোপাত কপৌ ফুল হাতত জেতুকাৰ বুল সোপাত কপৌ ফুল হাতত জেতুকাৰ বুল মুখত কেহৰ বুল সজোৱা বলোৱা বন্ধু বান্ধৱীসকল, পূজাই খুব সুন্দৰ বিহু গীত পৰিৱেশন কৰে। যোৱা বহাগ মাহত খুব তেওঁ বিহু গীত গাইছিলে, আমি শুনিবলৈ পাইছিলোঁ। আপোনালোককো আমি পূজাৰ মুখেৰে এটি বিহু গীতৰ কলি আপোনালোকক শুনাব বিচাৰিছোঁ। আহকচোন পূজা বৰুৱাৰ পৰা এটি বিহু কলি শুনো। এতিয়া চলি থকা এটি বিহু গীত পৰিৱেশন কৰিব লৈছোঁ। আকাশৰ কাছে